আৰু এটা কথা ক'ম, একদম এইটো অলপ জোৰকৈ ক'বলৈ মন যোৱা নাই, অলপ লাহে লাহে ক'ম এইটো কথাটো। আপোনাৰ গাৰ্লফ্ৰেণ্ড আছে নাই? কথা এটা মই অকলে ভাবি থাকোঁ। অঁ এনেকা মানে মই ভাবোঁ যে মানে যদি মোক গাৰ্লফ্ৰেণ্ড নাই বুলি ক'লে মানে এনেকা ৰিয়েকশ্যন দি যেনেকৈ মোৰ কিডনিয়ে নাই এটা। ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব, ইয়াকো ডাঙৰ কৰি দিয়ক, 1 লাখ 2 লাখ 1 মিলিয়ন কৰাই দিয়ক। মোৰ নহ'লে একো টেনশ্যন নাই, ইয়াৰ হৈ যাব লাগে। গুড মৰ্ণিং ফ্ৰম মিছামাৰী। এতিয়া মই আছোঁ বিশ্বনাথ ডিষ্ট্ৰিক্টৰ মিছামাৰীত। যিসকলে ওচৰৰ পৰা মিছামাৰীৰ ওচৰ যেনেকৈ মানে গহপুৰ বা বিশ্বনাথ চাৰিআলি এনেকৈ ওচৰৰ পৰা চাইছে নিশ্চয় চিনি পাইছে চাগে মিছামাৰী বুলি কওঁতে। আৰু দূৰৰ পৰা চাই থকাসকলে চিনি পোৱা নাই যদিও ভিডিঅ'টো চাই থাকক। ভিডিঅ'টো একেবাৰে ধামাকা হ'ব বুলি নকওঁ, হ'লেও কিবা এটা মজা হ'বলৈ গৈ আছে মানে। আৰু প্ৰথমতে ইণ্ট্ৰ'টো দিলেও হেল্ল' গাইজ, তো নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো একো ব্লগ ভিডিঅ' নহয়, ক'তো ফুৰিব নাযাওঁ, একো ট্ৰেভেলিং ব্লগ বা একো নিউ প্লেচ এক্সপ্ল'ৰ নকৰোঁ। আজিৰ ভিডিঅ'টো অলপ ইণ্টাৰভিউ টাইপৰ, মানে ইণ্টাৰভিউ নহয়, অলপ কথা পাতিম মানে। আজি মোৰ লগত কোন আছে আপোনালোকে টাইটেল আৰু থাম্বনেইলটো চাই নিশ্চয় গম পাইছে চাগে। মোৰ লগত এজন জনপ্ৰিয় ইউটিউবাৰ বুলিয়ে ক'ব লাগিব। আৰু ইউটিউবত নামটো TJ ডান্সাৰ ভাই ব্লগছ বুলি আছে। কেইদিনমান আগতে ডান্সাৰ ভাই ব্লগ বুলি আছিলে। তেওঁৰ চেনেলত 90,000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিলে। আৰু কেইদিনমানৰ পিছতে চাগে 1 লাখ ছাবস্ক্ৰাইবাৰ হৈ যাব। তো এতিয়া প্ৰথমতে দেখাই দিওঁ মোৰ লগত কোন আছে। আপোনালোকে প্ৰায় চিনি পাই চাগে, চিনাকি কৰাই নিদিলে হ'ব। আৰু মোৰ লগত আছে এয়া ডান্সাৰ ভাই। নমস্কাৰ। মোৰ চেনেলত ৱেলকাম জনাইছোঁ। প্ৰথমতে আপোনাৰ খবৰটো কৈ লওক। আৰু প্ৰথমতে খবৰ ভালে আছে, একদম টাক টিপ-টপ। একদম টিপ-টপ। মিছামাৰীত আহিছে আজি। অঁ, মই আহিছোঁ মানে লগ কৰিব আজি। মিছামাৰীততো 2 দিন হ'ল চাগে অহা। আৰু প্ৰথমতে আপোনাক এটাই কুৱেশ্যন কৰিম, চিম্পুল কুৱেশ্যন। প্ৰথমতে আপোনাৰ ইউটিউবততো নামটো TJ ডান্সাৰ ভাই ব্লগ বুলি আছে, ৰিয়েল নামটো কি হয়? তীৰ্থৰাজ। অঁ, আগতে কৈছিলে নেকি ভিডিঅ'ত? Q&Aত কৈছিলে। মই বহুত দিন হ'লতো চোৱা, সেইকাৰণে অলপ পাহৰি আছোঁ। আৰু আপুনি ডান্স কৰে, ডান্স চাই ভাল লাগে। যিহেতু ময়ো ডান্স কৰোঁ, সেইকাৰণে দাদাৰ মানে চব ব্লগ চাওঁ মানে। দাদা ডান্স কৰে যে, সেইকাৰণে ভাল পাওঁ মানে, আগৰ পৰা চাই থাকোঁ। আৰু মই কেইদিনমান আগতে ইনষ্টাগ্ৰামত চব যিমান পষ্ট আছে আপোনাৰ চেক কৰিছিলোঁ। তেতিয়া বহুত আগতে চাগে আপুনি মুম্বাই গৈছিলে না? শক্তি মেমৰ লগত ফটো উঠা পাইছিলোঁ আৰু ডান্সৰ ভিডিঅ'ও পাইছিলোঁ। ডান্সৰ ভিডিঅ'বিলাক চাই বহুত ভাল লাগিছে। আজিও ময়ো এটা ৰিলচ এটা দাদাৰ লগত বনাম বুলি ভাবিছোঁ। পাৰিমনে বনাবলৈ? পাৰিব। অঁ, চেষ্টা কৰিম। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিলে আপোনালোকে গম পাবই। আৰু আপোনাৰ ইউটিউবত অহা কিমান দিন হ'ল এনে? এতিয়া আগষ্ট, ডিচেম্বৰ মাহ চলি আছে ন? অঁ, ডিচেম্বৰ মাহ। ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, 1 বছৰ 4 মাহ। অঁ, 1 বছৰ 4 মাহ। মাত্ৰ 1 বছৰ 4 মাহতে ইমানখিনি মৰম আৰু ছাপোৰ্ট পালে দাদাই। বহুত বেছি ভাল লাগিছে। ইউটিউবততো নামটো ডান্সাৰ ভাই ব্লগ আছে, ভাই ব্লগ বুলি আছে, কিন্তু মোৰ দাদাই হ'ব বাৰু। সেইকাৰণে দাদাই কৈ আছোঁ। আৰু কেইদিনমান আগতে মই পৰমা দাৰ লগতো এটা ভিডিঅ' বনাইছিলোঁ। পৰমা দাৰ চিনি পাই চাগে, নমতা বিয়া খোৱা যে। নমতা বিয়া খোৱা দাদাজনক মই এটা কুৱেশ্যন সুধিছিলোঁ। সেইটো কুৱেশ্যনটোৱে আৰু এবাৰ ডান্সাৰ দাদাকো এটা সুধি দিওঁ এবাৰ। আপুনি ইউটিউবত আহিছিলে যে, ইউটিউবত অহাৰ আগৰ আপোনাৰ লাইফটো আৰু ইউটিউবত অহাৰ পিছৰ লাইফটো নিশ্চয় চেঞ্জ হোৱা দেখিছে। এতিয়া আগতেতো ইউটিউবত নহাৰ আগত আপোনাক ক'ৰবাত গ'লে চিনি পোৱা নাছিলে। এতিয়া আপুনি ইউটিউবত ভিডিঅ' বনাই কাৰণে ইয়াত আহোঁতে ময়ো চিনি পাইছোঁ, বেলেগ কোনোবাও চিনি পায়। মানে কিবা এটা চেঞ্জ দেখিছে আপোনাৰ জীৱনত। এইটো কি চেঞ্জ দেখিছে অলপ কৈ দিলে ভাল পাম। কথাটো এনেকুৱা হয়, যিসকলে মোক চাইছে বা জানে সেইসকলৰ চকুত এনেকুৱা লাগিছে চাগে দেই। মোৰ মনত এনেকুৱা এতিয়াও ফিল হয় কি মই আগত যেনেকৈ আছিলোঁ এনেকুৱাই আছোঁ। এনেকুৱা ফিল হয় না, মানে চেলিব্ৰিটি বা মই ফেমাছ হৈছোঁ এনেকুৱা অলপো মই কিবা ফিল নকৰোঁ। মানে মুঠতে মানে কি আৰু বহুতে মৰম দিছে মোক, কেইজনমানে চিনি পায়। এই মৰমটোৰ ওপৰত মানে মই আকৌ মানে ৰিটাৰ্ণ মিলি ভিডিঅ'টো বনাই দিওঁ। মানে একচুৱেলি মেইন কথাটো হ'ল কি মই আগৰে পৰা ডান্স কৰি ভাল পাওঁ। আৰু কথাটো এনেকুৱা হ'ল, মই মুম্বাইত আছিলোঁ। তাৰপিছত মইতো
ইয়ালৈ ঘৰলৈ অহা প্লানিং নাছিলে, কিন্তু লকডাউন যেতিয়া আৰম্ভ হৈ গ'ল তেতিয়াৰ পৰা মই তাৰ পৰা একদম মানে এৰি আহিবলগীয়া হ'ল। তাৰপিছত তেতিয়াৰ পৰা মানে মোৰ লাইফটো বহুত বেয়াকৈ মানে হৈ গ'ল মানে দেই। মোৰ চিটুৱেশ্যন ইমানেই বেয়া হ'ল কি মানে মোৰ মানে মন ভাঙি গৈছিলে। তাৰ আগতে ইমানো বেয়া নাছিলে, কিন্তু লকডাউন অহাৰ পৰা মানে মই ডান্স এৰাটো বহুত কিবা হৈ গ'ল মানে দেই। মানে ডান্স এৰি দিয়া নিচিনা হৈ গ'ল মানে দেই। 1 বছৰমান কৰা নাই। তাৰপিছত লকডাউনতনো কি কৰিবি আৰু ন, কাম বন নাই আৰু ওলাবও নোৱাৰি ফটকৈ। নিজৰ গাঁৱৰ বাহিৰতো ইফালে বেলেগ গাঁৱত সোমাবও নিদিয়ে লকডাউনতো। তাৰপিছত এনেকুৱা কৰি কৰি এতিয়া লগৰ কেইজনমানো, আমাৰ ভাই কেইজনমানো ক'লে আৰু চেনেল এটা খুলিছা। তাৰপিছত ভাবিলোঁ আৰু মোৰতো এই ব্লগত ইণ্টাৰেষ্ট নাই। মেইন কথা আৰু কি ক'ম, অসমীয়া কথা ক'ব নাজানো। মোৰ এইটো ডাঙৰ প্ৰব্লেম মানে দেই। কমফৰ্টেবলটো মোৰ হিন্দীতে হয়। আৰু আগতে ব্লগটো ইণ্টাৰেষ্ট নাই মানে এনেকুৱা হ'ল কি মই লগৰবিলাকৰ ব্লগ চাওঁ আৰু মই ব্লগ বনাবলৈ ইণ্টাৰেষ্ট নাছিলে। এতিয়া লাহে লাহে মানে অলপ ইণ্টাৰেষ্ট হ'ব ধৰিলেগৈ আৰু। তাৰপিছত এনেকৈ বহুতে মৰমো দিলে। তাৰ পৰা মৰমৰ পৰা মই বহুতখিনি মই মানে লাইভত কিবা কৰিম, বুজাব নোৱাৰিম মানে দেই। ইমানে হেপী হয় মানে দেই, ইমান জানে মোক চিনি পায় আৰু মৰম দিছে প্লাছ আৰু অলপ হ'লেও মানে লাইফটো চেঞ্জ হৈছে যেন মই এতিয়া ফিল কৰিছোঁ মানে দেই। আগৰ লাইফটো যদি মনত পৰোঁ, এতিয়া লাইফটো যদি চাওঁ মানে দেই, আগৰ আৰু এতিয়াতো কম্পেয়াৰ কৰিলে অলপ চেঞ্জ হৈছে দেই লাইফটো। এনেকুৱা মানে কিবা হয় মানে গম পাই যায়। তাৰপিছত এনেকুৱা কি মানে মই কথাটো এনেকুৱাই দেই, কোনো মানে কাৰো জীৱনত একো মানে লাইফ বেকাৰ নহয়। সময়মতে চব ঠিক হৈ যাব, কিন্তু কষ্ট কৰি যাব লাগে। আজি আপোনাৰ বা মোৰ যিসকলে চাইছে সময় বেয়া হ'ব পাৰে, কাইলৈ এনেকুৱা সময় নাথাকিব। মাজত ধৈৰ্য লাগে আৰু কৰি গৈ থাকিব লাগে। এদিনৰ এদিন ছাকচেছ হ'বই। উমিদ কয় নহয়, উমিদটো সদায় ৰাখিব লাগে। উমিদটোৱে আমাক মানে কষ্ট কৰিবলৈ মানে কিবা যোগ্যতা মানে উৎসাহ দিয়ে মানে, এইটো হয়। সেইকাৰণে সদায় উমিদ ৰাখিব লাগে, কৰি গৈ থাকিব লাগে। এতিয়া মই ডান্সটোতো বহুতখিনি কিবা কৰিছিলোঁ মানে দেই, পাহৰি যোৱা বা মানে ভাবি মেলি মানে এৰিম বুলিয়ে ভাবিছিলোঁ, কিন্তু এতিয়া আকৌ ডান্সটো ষ্টাৰ্ট কৰিছোঁ লাহে লাহে। এতিয়া নেক্সট ইয়েৰৰ পৰা চাওঁ, এতিয়া মোৰ ডান্স চেনেলতো ভিডিঅ' আহিবও পাৰে এইটো আলোচনা কৰিছোঁ। আৰু ষ্টুডেণ্টো আছে, মই প্ৰাইভেট ক্লাছো দিওঁ গৈ মেলি, এইবিলাকতো সময় দিবলগীয়া হয়। মেইন কথা এতিয়া বহুতে মোক ডেইলি ব্লগ দিব কয়, কিন্তু হ'লেও মই যা তা কণ্টেণ্টটো দিবলৈ বেয়া লাগে। সেইকাৰণে মই ডেইলি ব্লগ নিদিওঁ। কেলৈ কি আৰু এইফালে ভাল কণ্টেণ্ট দিবলৈ ভাল এটা প্লানিং কৰিব লাগিব, ভাল এটা কিবা কণ্টেণ্টো ভাবিব লাগিব। আৰু এইটোৱে মানে মই ব্যস্ত হৈছোঁ ডান্সত এতিয়া মেইন কথা। সেইকাৰণে ডেইলি ব্লগ দিব নোৱাৰি। আৰু কি ক'ম, আৰু এটাই ক'ম শেষত, বহুতে ইনষ্টাত আৰু মই কিবাত কৰিছিলোঁ মানে দুইটা ইনষ্টা আৰু কিবাতে ৰাখিছিলোঁ বাৰু, কমিউনিটি গাইডলাইনৰ ইউটিউবত বিশ্বনাথ চাৰিআলি আহিবলৈ বা এই গহপুৰ আহিবলৈ। এতিয়া মই ফটকৈ আহিব নোৱাৰি ন, চিনি নাপায় ফটকৈ কাক লগ পাবি, এনেকুৱাকৈ মানে হয়। আৰু কেইজন মানে বেয়াও পাইছে চাগে ৰিপ্লাই দিয়া নাই বুলি। এতিয়া মই আছোঁ মিছামাৰীত, বিশ্বনাথ চাৰিআলি ইয়াৰ পৰা 2-3 ঘণ্টা দূৰ আছে চাগে, 1 ঘণ্টা লাগিব। 1-2 ঘণ্টা। এতিয়া কণ্টেক্ট নম্বৰটো মই তাক দিম যেনিবা, আৰু এতিয়া সি আহিবনে মই তালৈ যাম ই নকয় মানে। এতিয়া দাদা মই আহিম, আপোনাৰ কণ্টেক্ট নম্বৰ দিয়ক, এনেকৈ মই দিব পাৰিম মানে দেই। যেনেকৈ তুমিও এনেকুৱা ন, তুমি নিজে কৈছা মই আহিম, কণ্টেক্ট নম্বৰ দিয়ক, তেতিয়া মই তোমাৰ নম্বৰতে মই কল কৰিছোঁ। এনেকুৱা হয় মানে। এতিয়া কিছুমানে বহুতে বেয়া পায় সি কণ্টেক্ট নম্বৰ নিদিয়ে বুলি। আৰে বিনা কাৰণত কণ্টেক্ট নম্বৰো দিব বেয়া লাগে। আহিম বুলি ক'লে মই কণ্টেক্ট নম্বৰ নিশ্চয় দিম মই, কিন্তু এনেই কথা পাতিবলৈ কেনেকৈ মানে চবক দি পুৰিম আৰু। কিমান দিনত 10জন-20জনে ডেইলি খোজে। এতিয়া নম্বৰটোতো বিলাই পুৰা বস্তু নহয়। মেইন কথা সেইটো কি, অনুৰোধ আছে সকলোকে বেয়া চেয়া নাপাব, এনেকৈ মানে ফটকৈ নম্বৰটো দিব নোৱাৰি। আৰু কিছুমানে ডাইৰেক্ট কিবা কৰে, ইনষ্টাত ডাইৰেক্ট মেছেজ কৰে হোৱাটছ ইয়'ৰ নাম্বাৰ। আৰু এইটো কি হ'ল আকৌ চিনি নাপায় হোৱাটছ ইয়'ৰ নাম্বাৰ মানে দেই। বহুত মানে ফিল্ড কেনেকুৱা ধৰণৰ হৈ যায় মানে দেই। এইটো কি হ'ল মানে, কি খুজিছে কিয়া চেল ৰাই মানে এনেকুৱা হয় মানে দেই। কিবা কাম আছে বা কিবা কাৰণ আছে তেতিয়া মেছেজ কৰি দিয়ে বা তেতিয়া মই নিশ্চয় কিবা কৰি ভাল ৰিপ্লাই দিম, ভাল ৰেচপঞ্চ দিম। ডাইৰেক্ট নাম্বাৰ খুজি দিয়ে, মইতো চিনি নাপাওঁ। যিসকলে খুজিছে সিটো চিনি পায়, মই জানো, কিন্তু তাৰ গাত ভুল নাই, মই জানো বাৰু। কিন্তু ই বেলেগ এটা মৰমৰ আশাত বা এনেকুৱা কৰে, মই বেয়া নাপাওঁ। কিন্তু বিনা কাৰণত চবক দিব নোৱাৰি মানে, মেইন এইটো কথা। আৰু ডাইৰেক্ট আৰু এতিয়া মোৰ মনৰ কথাটো মইতো আগৰ পৰাই খুলি কওঁ, মনত ৰাখিবলগীয়া বস্তুৱেই নাই মানে দেই, মই ডাইৰেক্ট কৈ দিওঁ মানে। আৰু কি ক'ম, ভাল লাগিছে তুমি ইয়াত লগ কৰি পাইছা। এনেকৈ ছাপোৰ্ট দি থাকিব আৰু মোকো আৰু ভাইকো।
Thank you. বহুত ভাল ভাল কথা ক'লে দাদাই আৰু যিখিনি কথা ক'লে একদম হৃদয় চুই গ'ল ভাল লাগিলে শুনি বহুত বহুত ধন্যবাদ জনাইছোঁ এইখিনি কথা কোৱাৰ কাৰণে মই বহুত বেছি ইনস্পায়াৰ হৈছোঁ দাদাৰ পৰা আৰু ভিডিঅ'টো বহুত বেছি দীঘলীয়া এইটো ভিডিঅ'টো একো এডিট নকৰোঁ একদম চিম্পুলকৈ এনেকৈ দি দিম আৰু মানে আৰু ডাইৰেক্ট একদম ডাইৰেক্ট আৰু দুটা মানে কথা সুধিম বেছিকৈ সুধি থাকিলে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব দাদাৰ মানে প্ৰায় ভিডিঅ'ত মই কমেণ্টবিলাক চেক কৰোঁ কিছুমানে মানে কমেণ্ট কৰে দাদাৰ মানে অসমীয়া কথাটো স্পষ্টকৈ নোলায় বুলি কয় ন বহুতে কয় আৰু মোৰো মানে তেনেকুৱাই হয় আৰু কাৰণ মই ঘৰত যেনেকৈ কথা পাতোঁ তেনেকৈ কৈ থাকোঁ আৰু কথাটো যেনেকৈ নোলায় এইটো একো নাই কিন্তু বুজি পোৱাকৈ হ'লে হ'ল আৰু আপোনালোকে বুজি পায় যে সেইটোৱে মানে বহুত আৰু আপুনিতো ডান্সৰ লগত সৰুৰ পৰা জড়িত হৈ আছে না মই সৰুৰ পৰা জড়িত হৈ আছোঁ ডান্সৰ লগত আৰু এতিয়াও ডান্স কৰি আছোঁ ভৱিষ্যতত কৰি থাকিম আৰু ভৱিষ্যতে কেতিয়াবা জোনাই ফালে গ'লে দাদাৰ লগত ডান্স একদম মানে লগতে কৰিম বুলি মানে আশা আছে নিশ্চয় মানে কৰিবলৈ পাম আশা আছে আৰু জোনাইত গ'লে কল কৰিম আপোনাৰ ঘৰতো যাবলৈ চেষ্টা কৰিম লগ পাম আৰু সেইফালে গ'লে আৰু এটা কথা ক'ম একদম এইটো অলপ জোৰকৈ ক'বলৈ মন যোৱা নাই অলপ লাহে লাহে ক'ম এইটো কথাটো আপোনাৰ গাৰ্লফ্ৰেণ্ড আছে নাই নাই সঁচাকৈ না নাই কাৰণেতো নাই বুলি ক'ম ন যদি আছে যদি ঘৰত গ'লে নিদিব নেকি ঠিকছে দিব তুমি কিয় মিছা কথা কৈছা বুলি নাই যদি নাই আৰু ন মই জানো বাৰু কিউ এন এ ভিডিঅ'ত মানে ব্লগত কৈ থাকে নাই বুলি হ'লেও এনে মানে অলপ ধেমালি কৰিবলৈ বহুতে মানে কিবা কৰে মানে এনেকা সঁচাকৈ ৰে বিশ্বাসেই নকৰে ইউটিউবাৰ এইফালে ডান্সাৰ এগেৰাম বাগেৰাম কিয় নাথাকিব বিশ্বাসেই নকৰে কথা এটা মই অকলে ভাবি থাকোঁ এনেকা মানে মই ভাবোঁ যে মানে যদি মোক গাৰ্লফ্ৰেণ্ড নাই বুলি ক'লে মানে এনেকা ৰিয়েকশ্যন দি যেনেকৈ মোৰ কিডনীয়ে নাই এটা গাৰ্লফ্ৰেণ্ড নাথাকিলে কিডনী নথকাৰ নিচিনা হে সঁচা জানো বুলি কিবা মানে এনেকুৱা ধৰণৰ ৰিয়েকশ্যন দিয়ে মই নিজে ভাবি থাকোঁ প্ৰব্লেমনো কি আছে নাই যদি নাই আৰু এনেকুৱা ধৰণৰ মানে ৰিয়েকশ্যন দিয়ে বাপৰে বাপ এইটোৱে ঠিক আছে আৰু বহুত কথা পাতিলোঁ আৰু বৰলা জীৱন একো নাই জীৱনটো মানে এনেকুৱাই আৰু কেতিয়া কোন আহিব কেতিয়া গুচি যাব একো গম নাপায় আৰু ভৱিষ্যতে আহিব বাৰু নোহোৱা নহয় আৰু ভিডিঅ'টো আজি শেষলৈকে চাই থকাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ দাদাৰ লগত বহুত কথা পাতিব চেষ্টা কৰিলোঁ আৰু অফ কেমেৰাত কথা পাতিম বাৰু অন কেমেৰাত বেছিকৈ যদি কথা পাতি থাকোঁ আপোনালোককো চাই আমনি লাগি যাব পাৰে সেইকাৰণে ইমানে মানে ভিডিঅ'টো কৰিলোঁ আৰু আকৌ এটা নতুন ভিডিঅ' লৈ অহা প্ৰতিশ্ৰুতি আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক ভিডিঅ'টো শেষ কৰিব খুজিছিলোঁ তেতিয়া আৰু এটা কৈ মোৰ চেনেলৰ বিষয়ে কিবা এটা কৈ দিয়ক মোৰ চেনেলৰ নামটো RB ডান্সাৰ ব্লগ কিবা এটা কৈ দিয়ক আৰু আচ্ছা RB ডান্সাৰ ব্লগ মোৰ নাম টাইপৰে দিছে আৰু ন ঠিক আছে যেনেকৈ মোক মৰম দিছে সকলোৱে যদি মোৰ ফালৰ পৰা কোনোবাই চাই আছে যদি মৰম দিব থেংক ইউ ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব ইয়াকো ডাঙৰ কৰি দিয়ক 1 লাখ 2 লাখ 1 মিলিয়ন কৰাই দিয়ক মোৰ নহ'লে একো টেনশ্যন নাই ইয়াৰ হৈ যাব লাগে মোৰতো লাহে লাহে কৰি দিলে হ'ব ডান্সাৰ ভাই কৈছে কৰি দিয়ক আৰু আকৌ এটা একদম মজা ভিডিঅ' লৈ অহা প্ৰতিশ্ৰুতি আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ জয় আই অসম